ATM মই ভাবি মুঠতে পাগল হৈ গৈছিলোঁ মানে। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যাবলৈ আছোঁ এনেকুৱা এটা ATMলৈ, যিটো ATMত পইচা ওলাই কিবা বেলেগ বস্তু এটা, একদম খাতৰা বস্তু এটা ওলায়। আৰু তালৈকে যাবলৈ আছোঁ এতিয়া মই। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। খাতৰা ATMটো যোৱাৰ আগতে আপোনালোক খাতৰা বস্তু এটা দেখুৱাম বলক। এইটো হাতত লৈ লৈছোঁ মই চয়াবিনৰ এটা টেমা, চয়াবিন সোমোৱাই লৈছোঁ ইয়াত। চয়াবিনখিনি ক'ত দিম বলক দেখুৱাম আপোনালোক। এই চয়াবিনখিনি খাবৰ কাৰণে মাছ কেনেকৈ আহিব চাব দেই আপোনালোকে। মানে খাতৰা মাছ আছে, বিৰাট ডবল মাছ আৰু দেখিয়ে ভাল লাগি যায় মানে। দানাখিনি যদি দি দিওঁ নহয় ইয়াত, মাছে খাবলৈ কেনেকৈ আহে দেখিয়ে মজা লাগি যায়। আপোনালোকক চাওক তেতিয়াহ'লে। এই চিটিয়াইছোঁ আৰু এইয়া আহিব এতিয়া আহি যাব এতিয়া চাব দেই। দেখো এইয়া দেখিছে নাই? দেখ তামাম ডাঙৰ মাছ দেই। দেখিছ কেনেকৈ মাছ খেলিছে? বাহ, খাতৰা মাছ আছে দেই। আৰু দুটামান দেচোন এই, এই তাই গা চক তামাম খাই কিন্তু দেই ন। ইয়াত চন্দা গাছ কাপ ঢেৰ কিবা কিবি আছে, ডাঙৰ মাছ। খেলন চাহ সিহঁতক পূৰা ভোকত আছে, পূৰা খাবলৈ ধৰিছে আৰু। এইয়া দেখো খাতৰা মাছ চন্দা মাছ একদম পূৰা। ভাল লাগিছে নে? মোৰ কিন্তু তামাম মজা লাগি গ'ল। ভাল লাগে আৰু কিবা এটা মজা মাছ। ডাঙৰ হ'লে মানে খাই ভাল লাগিব কিজানি। আৰু এক বছৰ পিছত এইখিনি বিক্ৰী কৰি দিয়া হ'ব, ভালেমান পইচাও ইনকম হ'ব। মানে আচলতে ফিচাৰী এটা লাগে মানুহক, মাছ পুহিবৰ কাৰণে লাগে। আৰু এইটো এটা আমাৰ আজিকালি দেখিছে আৰু মূল্যবৃদ্ধি কেনেকৈ বাঢ়িছে। নিজে যদি কিবা এটা কৰা নাযায় চলিবলৈ দিগদাৰ হৈ যায়। সেইকাৰণে মাছকে পোহা হৈছে, মাছকে পুহিছোঁ। আৰু এইবোৰকে কৰি আৰু জীৱনটো চলাই আছোঁ, উপভোগ কৰি আছোঁ, চলাই আছোঁ, ভিডিঅ' বনাই আছোঁ, চব কৰি আছোঁ। এইয়া পামগৈ আৰু আমাৰ খাতৰা ATMটো দেখুৱাম আপোনালোকক। কিনো পায় এইটো ATMত, এটা বেলেগ বস্তু পায় মানে। এনেকুৱাকৈ পইচা নিচিনাকৈ বস্তু ওলায় সেইটো ATMত। ব্লগ তেতিয়ালৈ দেখুৱাইছোঁ আপোনাক। বজাৰ ওলাল নেকি? এইটো আমাৰ ATMটো পাইছোঁহি দেই লাহেকৈ। এইয়া ATMটো পাই গ'লোহি, দেখিছা নাই ATMটো? ATMটো পাই গ'লোহি। আমাৰ ATMৰ মালিক এইটো দেই। এই নামটো এনি টাইম মিট ATM। ATMৰ কি ফুল মিনিংটো? এনি টাইম মিট। এনি টাইম মিট। মই ভাবিছোঁ ই মোৰ মানে ভিডিঅ'টো খুব ATM বুলি কি বুলি কমেণ্ট কৰে। মই ভাবিছোঁ ATM মানেনো কি, মই ভাবি উলিয়াব পৰা নাই। ATM মই ভাবি মুঠতে পাগল হৈ গৈছিলোঁ মানে। সেইকাৰণে আজি নিজে আহি গ'লোঁ। ATM মানেনো কি? ATM তাৰমানে পইচা নোলায় ইয়াৰ ATMত, অকল মাংস ওলায়। এইটো ব্ৰইলাৰ মাংস খুব ওলায় ইয়াৰ ATMত মানে ক'ব নালাগে আৰু দেই, সঁচাকৈ দেই। এইটো খাতৰা ATM। ATMতে আপোনালোকে ব্ৰইলাৰ এটা সোমোৱাই দিয়া, ঘৰকৈ বোলে গোটেই পাখি চাকি ওলাই মালটো ওলাই আহে। এইকেইটা ৰখাই থৈছে এইটো ATMত। এইটো ATM খাতৰা ATM কান্দি অকল ব্ৰইলাৰহে ওলায়, পইচা পাতি নোলায় আৰু। যদি আপোনালোকক এইটো ATMৰ পৰা ব্ৰইলাৰ মাংস দৰকাৰ হয় তেতিয়াহ'লে আহিব এদিন। আমাৰ গাঁৱৰ কাষতে আছে, গুগল মেপতো পাব ATMটো। এইটো ATM গগৈদা ATM হয় এইটো। আহিব কেতিয়াবা। তেতিয়াহ'লে আজিলৈ এইটো ভিডিঅ' মই ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা ঘণ্টাটো বজাই দিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।